বিয়াখন হ'ব বুলি ভাবি থাকোঁতে হঠাৎ বিয়াৰ দিন লোৱাৰ দিনটো আহি পালেহি। যেতিয়ালৈকে দৰাৰ ঘৰৰ মানুহে আহি কইনাৰ ঘৰত তামোল পাণ নেপেলায়, তেতিয়ালৈকে আচলতে কাৰো ঘৰত বিয়া মতাৰ নিয়মটো নাই। আৰু এইটো হৈছে কইনাজনী উলিয়াই দিয়াৰ প্ৰথমটো নিয়ম। সেইকাৰণে দুখ লগাটো স্বাভাৱিক কথা। ঘৰখনৰ কাৰণে এজনী ছোৱালী চিৰদিনৰ কাৰণে উলিয়াই দিয়াটো জানো ইমান সহজ কথা হয়? পিছফালে চলি আছে ভকতসকলৰ বাবে খানাৰ আয়োজন, আৰু লগতে আমিও লাগি দিছোঁ অকণমান ঘৰুৱা কিছুমান কামত ইমানেই ব্যস্ত হৈ গৈছিলোঁ যে কইনাইনো কি কৰিছিলে চাবলৈ পাহৰিছিলোঁ। জন্ম, মৃত্যু, বিবাহ এইকেইটা বস্তু কেতিয়া কাৰ লগত হয় সেইটো আমি কেতিয়াও গম নাপাওঁ। আচলতে তাইক প্ৰায় আমি কৈ থাকোঁ, চাবি আমাৰ গ্ৰুপৰ ভিতৰত প্ৰথম বিয়াখন তোৰে হ'ব, আৰু সঁচাকৈয়ে তাইৰে হ'ল জানেনে। কিছুমান সম্পৰ্কৰ নাম আমি জন্মৰ পৰাই পাওঁ, আৰু কিছুমান সম্পৰ্ক আমি নিজেই গঢ়ি তোলোঁ। আৰু সেই সম্পৰ্কটোত যেতিয়া দুয়োখন ঘৰে সন্মতি দিয়া হয়, তাতকৈ চাগে ভাল লগা কথা একো হ'ব নোৱাৰে। তাই সদায় এনেকৈ হাঁহি থাকক সেইটোৱে বিচাৰোঁ। আমিও গোটেই কেইজনীয়ে কামৰ দায়িত্ব ভগাই লৈছোঁ। হাতত মাত্ৰ কেইদিনমানৰ পিছত তাই এখন ঘৰৰ বোৱাৰী হ'বলৈ ওলাইছে, সেইকাৰণে আমাৰ দায়িত্ববিলাকতো থাকিবই ন। মামাহঁতে চিন্তা কৰিছে আৰু এখন বিয়া কথা। আমাৰ মামাও বহুত ধেমেলীয়া, সেইকাৰণে বিয়াখন বাৰুকৈ জমিব। বাকী বহুত বেছি শুভেচ্ছা থাকিল বেবীটোলৈ। ভাল হওক, সদায় ভালে থাক, সেইটোৱে বিচাৰোঁ। আজিলৈ আহিছোঁ, বাই বাই।